Hello everyone, welcome to Easy Cooking Recipes. আজি আমি বনাম মছলাবিহীন বিলাহীৰ মাছৰ জোল। এয়া আমাৰ একেবাৰে অসমীয়া পদ্ধতিৰ খাবলৈ খুবেই সোৱাদ। আহকচোন এতিয়া চাওঁ কেনেকৈ বনাই। বৰালি মাছ লৈছো। মাছ কেইপিছত নিমখ দিব আৰু লগতে 2 চামুচ হালধিও দিব। হালধি অলপ বেছিকৈ দিলে মাছ কেইপিছৰ ৰংটো ভাল লাগে। এতিয়া এইদৰে দুইফালে লগাই ল'ব। গেছত এখন কেৰাহী ৰাখিব। হাই ফ্লেমত ভালদৰে গৰম হ'ব দিব। মই 3 চামুচৰ জোখাৰে মিঠাতেল দিছোঁ। তেলখিনিৰ পৰা ধোঁৱা ওলালে মাছ কেইপিচ দি দিব। এতিয়া মিডিয়াম ফ্লেমত মাছ কেইপিচ ভাজি থাকিব। এফালে ভজা হ'লে আনফালেও ভাজি ল'ব। মাছ ভাজোতে মন কৰিব যাতে বেছিকৈ লুটিয়াই নাথাকে, নহ'লে মাছখিনি ভাগি যাব। মাছখিনি ভজা হৈ গৈছে। জোল বনাবৰ বাবে এটা পিঁয়াজ, 3টা বিলাহী আৰু 5টা জলকীয়া লৈছোঁ। জলকীয়া নিজৰ ইচ্ছাৰে ল'ব। এইদৰে সকলোখিনি কাটিলোঁ। সেই একেখন কেৰাহীতে মাছৰ জোলখিনি বনাম। আপোনালোকক তেল দৰকাৰ হ'লে যোগ কৰি দিব। মোৰ ইয়াত যথেষ্ট তেল আছেই, সেইবাবে এইখিনিতে বনাম। তেলখিনি গৰম হোৱাত পিঁয়াজ আৰু জলকীয়াখিনি যোগ কৰি দিব। লগতে হালধি নিমখো যোগ কৰি দিব। এতিয়া বিলাহীখিনি যোগ কৰি দিব। ইয়াত কোনো মছলা, নহৰু, আদা একো নাই, একদম সাধাৰণ। বিলাহীখিনি ঢাকোন লগাই সিজিব দিব। 4-5 মিনিটমান মিডিয়াম ফ্লেমত সিজাই থাকিব। ঢাকোনখন খুলি আকৌ লৰাই দিব। ভিডিঅ'ত দেখুওৱাৰ দৰে বিলাহীবোৰ হেতাৰে ভাঙি দিব। যেতিয়া দেখিবলৈ এনেকুৱা থুপথুপীয়া হ'ব আৰু তেলবোৰ ওপৰলৈ উঠি আহিব, ইয়াত গৰম পানী যোগ কৰি দিব। পানীখিনি 1.5 গিলাচমান জোখাৰ হ'ব। এতিয়া মিডিয়াম হাই ফ্লেমত ঢাকোন লগাই উতল আহিব দিব। ঢাকোন খুলি মাছখিনি যোগ কৰি দিব। ঢাকোন লগাব আৰু 3-4 মিনিটমান মিডিয়াম ফ্লেমত উতলিব দিব। আমাৰ মায়ে যেতিয়া এইখন তৰকাৰী বনাই খাবলৈ বৰ সোৱাদ হয়, লগতে ৰংটো খুব ধুনীয়া হয়। মই বনালে আকৌ মাৰ নিচিনা কৰিব নোৱাৰোঁ। এতিয়া এটা কাঁহৰ বাতিত বাঢ়ি লৈছোঁ। এতিয়া আমাৰ এয়া মাছ খাব পৰা হ'ল। মই ভাত খাব লৈছোঁ দেই। গৰম হৈ আছে বহুত, কিন্তু মই ৰ'বও পৰা নাই। খুবেই টেষ্টি হৈছে। ঘৰৰ এনেকুৱা তৰকাৰী সকলোৱে ভাল পায় নহয় জানো? মোৰ লগত এয়া আমাৰ ঘৰৰ কণমানিজনীও খাই আছে।